নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ এই চেনেলৰ আৰটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো আজি তোমালোকৰ অৰ্থাৎ শংকৰদেৱ শিশু নিকেতনৰ ক্লাছ 4ৰ লেসন নম্বৰ 5 লৰ্ড ৰামা যেটো পাঠ আছে সেই পাঠটোৰ প্ৰশ্নোত্তৰখিনি আমি আলোচনা কৰিম কোৱেশ্চনছ আনসাৰ যিখিনি দিয়া আছে সেইখিনি ভালকৈ তোমালোকে চাই যাবা ভিডিঅ'টো সম্পূৰ্ণ কৰিবা ঠিক আছে আহা আমি ভিডিঅ'টো আৰম্ভ কৰো এতিয়া আহা এটো কি আছে লৰ্ড ৰামা লেসন নম্বৰ 5 এক্সাৰসাইজ দিয়া আছে আনসাৰ দা ফলোইং কোৱেশ্চনছ নিম্নলিখিত প্ৰশ্নসমূহৰ উত্তৰ দিয়া আনসাৰ দা ফলোইং কোৱেশ্চনছ ফলোইং মানে নিম্নলিখিত সো প্ৰথম যেটো কোৱেশ্চন আছে এটো চাই লোৱা কোৱেশ্চনটো চাই লোৱা এক নম্বৰ কোৱেশ্চন নম্বৰ 1 হু ওয়াজ দশৰথ দশৰথ কোন আছিল হু মানে কোন ওয়াজ মানে আছিল দশৰথ ওয়াজ দ্য কিং অফ অযোধ্যা এ দশৰথ অযোধ্যাৰ ৰজা আছিল প্ৰথম ফাৰ্স্ট লাইনটো পাইছিল না পাত্ৰৰ দশৰথ ওয়াজ দ্য কিং অফ অযোধ্যা তাৰ দুই নম্বৰটো চাবা ইয়াৰ পিছত হু ওয়াজ দি এল্ডেষ্ট সন অফ দশৰথ এটো দি কবা হা হু ওয়াজ দি এল্ডেষ্ট সন অফ দশৰথ দশৰথ ৰজাৰ জ্যেষ্ঠ পুত্ৰ কোন আছিল হু মানে কোন আছিল দশৰথ ৰজাৰ জ্যেষ্ঠ পুত্ৰ ৰাম লক্ষ্মণ ভৰত শত্ৰুঘ্ন কোন আছিল Rama yes Rama was the eldest son of Dasharatha কি Rama was the eldest son of Dasharatha তাৰ পিছত সবাইটো 3 নম্বৰটো চাও where did Kaikeyi save Dasharatha দশৰথ ৰজা কৈকেয়ীয়ে কোট ৰক্ষা কৰিছিল 3 নম্বৰটো where মানে কোট Kaikeyi saved Dasharatha by taking good care of him in Ayodhya. Ayodhya তেখেতক ৰক্ষা কৰিছিল তেখেতৰ যে বেমাৰ হৈ আছিল না নাই কিন্তু যত্ন লৈছিল ৰতনাকৈ মানে ৰক্ষা কৰিছিল Who was Ravana ৰাৱণ কোন আছিল Who was Ravana ৰাৱণ কোন আছিল Who মানে কোন Ravana was the demon king of Lanka demon মানে পাইছিল নে demon মানে ৰাক্ষস বা অসুৰ বা দৈত্য লংকাৰ তেও ৰাক্ষস ৰজা আছিল না নাই Ravana was the demon king of Lanka demon মানে ৰাক্ষস Who killed Ravana যেতিয়া ৰাম আৰু ৰাৱণৰ যুদ্ধ হৈছিল নাই মানে কোনে মাৰিছিল ৰাৱণক ৰামে মাৰিছিল হয় নাই Rama killed Ravana একদম সহজটো হুট ঠাইত ৰামা দিবা আৰু বাকি একে থাকিব Rama killed Ravana তাৰ পিছৰটো চাবা Who helped Rama in the battle Who মানে কোন help মানে সহায় কৰা help মানে সহায় কৰিছিল কোনে সহায় কৰিছিল ৰামক in the battle যুদ্ধখনত যুদ্ধ হৈছিল না ৰাম আৰু ৰাৱণৰ মাজত ওৰে সেই যুদ্ধখনত সহায় কৰিছিল কোনে সহায় কৰিছিল Hanuman and his brigade helped Rama in the battle ইয়াত এটা ফুল ষ্টপ দিবা হা Hanuman and his brigade হনুমান আৰু তেওঁৰ যে সৈন্যদল এই সৈন্যদলে ৰামক সহায় কৰিছিল যুদ্ধখনত Who constructed the Rama Setu 7 নম্বৰটো চাবা 7 নম্বৰ Who constructed the Rama Setu ৰাম হেতু যে নিৰ্মাণ কৰিছিল কোনে নিৰ্মাণ কৰিছিল পথ হৈ যে বনাইছিল সাগৰ পাৰ হ'ব কাৰণে বনাইছিল না নাই হিলেৰে ৰক্স ছিল না নাই কোনে বনাইছিল Hanuman and his brigade constructed the Rama Setu Hanuman and his brigade constructed the Rama Setu construct কৰা মানে নিৰ্মাণ কৰা constructed মানে নিৰ্মাণ কৰিছিল তাৰ পিছত তোমালোক 8 নম্বৰটো চাবা Who were the brothers of Rama Who were the brothers of Rama ৰামৰ ভাইসকল কোন আছিল Who were the brothers of Rama ৰামৰ ভাইসকল কোন আছিল Lakshmana Bharata and Shatrugna were the brothers of Rama ইয়াতে who ঠাইত Lakshmana Bharata and Shatrugna টা দি দিবা আৰু তোমালোকে বাকিখিনি একে থাকিব লিখি দিবা হা were the brothers of Rama তাৰ পিছত নম্বৰ 2 What is the name of the kingdom of Dasharatha দশৰথ ৰজাৰ
ৰাজ্যখনৰ নাম কি আছিল হোৱাট মানে হৈছে কি the name of the kingdom মানে হৈছে ৰাজ্য of Dasharatha was Ayodhya the name of the kingdom of Dasharatha was Ayodhya ঠিক আছে এতিয়া আমি 2 নম্বৰটোলৈ আগবাঢ়ো fill up the blanks with correct words using মানে কিছুমান ইয়াতে শব্দ দিয়া আছে তলত এই শব্দবোৰ ব্যৱহাৰ কৰি তলৰ যিবিলাক খালি ঠাই পূৰ কৰিব দিছে সেইকেইটা তোমালোকে পূৰ কৰিবা ঠিক আছে কি আছে ডেমন 3 many happy younger brother eldest 4 obedient Ravana crown prince Rama এটা crown princeৰ ঠাইত তাতে ভাৰতৰ দি আছে ভাৰতৰ ঠাইত crown prince দিবা হা ভাৰতৰ ঠাইত crown prince ৰাজকুমাৰ তাৰমানে ডেমন মানে হৈছে তোমাৰ ৰাক্ষস 3 মানে হৈছে 3 জানাই মেনি মানে হৈছে বহুত হ্যাপি আনন্দ younger brother মানে হৈছে তোমাৰ কনিষ্ঠ ভাতৃ eldest মানে জ্যেষ্ঠ বা জ্যেষ্ঠা 4 মানে হৈছে 4 obedience মানে জানাই বাধ্যতা বা অনুগত্য বা আজ্ঞাধীন ৰাম যে আজ্ঞাধীন আছিল নহয় তাৰ এটা গুণ আছিল নহয় obedience এটা গুণ আছিল সিম্বল আছিল তাৰপিছত ৰাৱণ ক্ৰাউন প্ৰিন্স ৰাজকুমাৰ ৰামা ঠিক আছে এইকেইটাৰে আমি খালি ঠাইকেইটা পূৰ কৰিব লাগিব তলত কেইটামান খালি ঠাই দিয়া আছে এটা চাবা Rama's dash Lakshmana followed him ৰামৰ কি আছিল লক্ষ্মণ তেওঁক যে অনুসৰণ কৰিছিল অৰ্থাৎ বনবাসলৈ যাবলৈ ওলাইছিল না নাই গতিকে Rama's dash Lakshmana followed him ৰামৰ কি আছিল younger brother আছিল না নাই younger brother দিবা হা কি দিবা younger brother Rama and Lakshmana killed dash demons Ram আৰু লক্ষ্মণে বধ কৰিছিল dash demons কি demons বধ কৰিছিল বহুত ৰাক্ষস বধ কৰিছিল না এটা many demons হ'ব many মানে বহুত 3 নম্বৰটো চোৱা Rama was the dash son of Dasharatha এটা dash আছে নাই Dasharatha কি দিব লাগিব ৰাম দশৰথৰ কি পুত্ৰ আছিল ডাঙৰ পুত্ৰ আছিল নে সৰু পুত্ৰ আছিল ডাঙৰ আছিল জ্যেষ্ঠ আছিল গতিকে eldest Rama was the eldest son of Dasharatha 4 নম্বৰটো চাবা Rama was the symbol of dash ৰাম কিহৰ প্ৰতীক আছিল ৰাম প্ৰতীক আছিল কিহৰ প্ৰতীক আমি ইয়াতে পাইছিলো যে ট্ৰুথফুলনেছ obedience আছিল না নাই আৰু কি আছিল তোমাৰ courage love respect এইকেইটা আছিল না নাই তেখেতৰ মানে গুণৰ প্ৰতীক ভাৰ্চুছ আছিল না নাই গতিকে তেখেতৰ এইকেইটাৰ ভিতৰত ইয়াতে কোনটো আছে চাই লোৱা কোনটো আছে obedience তাৰ মানে হৈছে তোমাৰ কি obedience লিখিব লাগিব এটো ঠিক আছে আজ্ঞা দিন যেটো কয় আজ্ঞা আছে Rama was the symbol of কি হ'ব obedience তাৰপিছত চাবা 5 নম্বৰটো নম্বৰ 5 ভি নম্বৰটো চাবা dash took Sita away সীতাক যে হৰণ কৰি লৈ গৈছিল কোনে হৰণ কৰি লৈ গৈছিল ৰাৱণে লৈ গৈছিল না নাই গতিকে ৰাৱণ took Sita away তাৰপিছত 6 নম্বৰটো চাবা Dasharatha wanted to make dash the crown prince দশৰথে ৰাজকুমাৰ কাক পতাটো বিচাৰিছিল বাটিব বিচাৰিছিল ভাৰতক নে ৰামা গতিকে Dasharatha wanted to make Rama the crown prince okay তাৰপিছত চাবা 7 নম্বৰটো চাবা নম্বৰ 7 VII Kaikei wanted to make Bharata the dash Kaikei Bharata কি হজাব বিচাৰিছিল ৰাজকুমাৰ গতিকে ক্ৰাউন প্ৰিন্স ঠিক আছে ক্ৰাউন প্ৰিন্সটো তোমালোকে লিখি দিবা ইয়াতে আছে বাৰটো এটো ক্ৰাউন প্ৰিন্স নহয় গতিকে এটো কি হ'ব ক্ৰাউন প্ৰিন্স তাৰ পিছতটো চাবা 8 নম্বৰটো Dasharatha had dash wives and dash sons দশৰথ ৰজাৰ কিমান গৰাকী কি আছিল স্ত্ৰী আছিল বা ওয়াইফ মানে আছে জানা ওয়াইফ মানে কি স্ত্ৰী বা পত্নী হয় নাই ওয়াইফস আছিল কেইগৰাকী আছিল 3 গৰাকী গতিকে 3 wives হ'ব কি হ'ব
3 wives and dash sons কিমানগৰাকী দশৰথ ৰজাৰ পুত্ৰ আছিল 4 sons গতিকে ইয়াতে হ'ব 4 ঠিক আছে তাৰপিছত দশৰথৰ হাত কি হ'ল 3 wives and 4 sons তাৰপিছত ৰাৱণ was the dash king of Lanka ৰাৱণ ৰজা আছিল লংকাৰ ৰজা আছিল কেনে ধৰণৰ ৰজা আছিল তেওঁ ডেমন কিং আছিল অৰ্থাৎ ৰাক্ষস ৰজা আছিল গতিকে ইয়াতে কি দিব লাগিব ডেমন কিং অফ লংকা ঠিক আছে তো আজিলৈ এইখিনিয়ে থাকিল বাকি আন এটা ভিডিঅ'ত তোমালোকক বাকিখিনি দিবলৈ চেষ্টা কৰিম ঠিক আছে ধন্যবাদ